কবিতাৰ শিৰোনাম তোমাক হেৰুৱাৰ সান্তনা। কথা বাবুল হাজৰিকা, পাঠ ডিম্পী বৰা। মই জানো তোমাক হেৰুৱাই আজি বৰ অকলশৰীয়া হৈ পৰিছোঁ। তথাপিও মোৰ অবুজন মনটোক বাৰে বাৰে বুজাব চেষ্টা কৰিছোঁ, তুমি যে মোৰ হৈ থকা নাই। এতিয়া মোৰ এটা কল মেছেজ তোমাৰ বাবে কিমান বিৰক্তিকৰ। নিজান ৰাতি অকলশৰে উচুপি উঠো, নিৰাশাৰ ভাৱনাবোৰে বুকুখন বৰকৈ বিষায়। ভাল পোৱা বস্তুবোৰো কিবা ভাল নলগা হ'ল, মনটো কলীয়া ডাঙৰৰ দৰে আগুৰি ধৰে। দুচকুৱে বৈ যায় দুখৰ চকু পানী। কেতিয়াবা নিজকে শেষ কৰি দিবৰ মন যায়। মা দেউতাৰ মৰমবোৰে মোক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। তুমি মোৰ সঁচা মৰম ভাল পোৱাবোৰক কোনো দিনেই বুজি নাপালা। প্ৰেমৰ সাগৰত অকলে এৰি থৈ হলাগৈ আনৰ জীৱন নগৰী। মৰম ভাল পোৱা যদি নাছিলেই, মিছা সপোনবোৰ কিয় দেখাইছিলা? আচলতে মোৰ পৰা তুমি কি বিচাৰিছিলা? এভইড নকৰি এবাৰ হ'লেও কোৱা হ'লে তোমাৰ হৃদয়ত মোৰ স্থান নাই। আঁতৰি গলো হয় তোমাৰ জীৱনৰ পৰা বহু দূৰলৈ। জীৱনত সঁচা ভাল পাই মই বহুত ভুল কৰিলো। তোমাৰ সহানুভূতিৰ সলনি তোমাৰ পৰা মাথো আঘাত পালো। এনেদৰেই পাৰ কৰিম সময়বোৰ, স্মৃতিবোৰেই হ'ব মোৰ জীৱনৰ সংগী।